উৰিয়ামঘাট বাপ্তিষ্ট চাৰ্চত হীৰক জয়ন্তী উদযাপন 1948 চনতে প্ৰতিষ্ঠা লাভ কৰা উৰিয়ামঘাট গেলাজান অঞ্চলৰ বাপ্তিষ্ট চাৰ্চে গৌৰৱপূৰ্ণভাৱে ৭৫টা বছৰ সম্পূৰ্ণ কৰিলে। সেয়ে অতি উলহ মালহেৰে হীৰক জয়ন্তী উদযাপন কৰিছে। 29 ডিচেম্বৰ তাৰিখৰ পৰা তিনিদিনীয়াকৈ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা উৰিয়ামঘাট বাপ্তিষ্ট চাৰ্চৰ সৌজন্যত শনিবাৰে পুৱাৰ ভাগত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত তেওঁলোকৰ লগতে স্থানীয় বহুকেইটা জাতি জনগোষ্ঠীৰ দলে জাতীয় সাজপাৰ পৰিধান কৰি তেওঁলোকৰ সকলোৰে নিজা নিজা কলাকৃষ্টি প্ৰদৰ্শন কৰে। শোভাযাত্ৰাৰ পিছত তেওঁলোকে মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচনকে ধৰি নানান সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে। উৰিয়ামঘাট বাপ্তিষ্ট মণ্ডলীৰ আজি হীৰক জয়ন্তী ডায়মণ্ড জুবিলি আমি উদযাপন কৰিছোঁ। যোৱা ইংৰাজী 29 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু তাত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আৰু ইয়াৰ মাজতে আজি আমি 9টা বজাৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই শোভাযাত্ৰা কৰি আমি আনন্দ উপভোগ কৰিছোঁ, কাৰণ ৭৫টা বছৰ অতিক্ৰম কৰি আহিব পালোঁ আৰু সেইকাৰণে আমি এই শোভাযাত্ৰা আমাৰ সাংস্কৃতিক প্ৰদৰ্শন কৰি আমি শোভাযাত্ৰা কৰিবৰ কাৰণে লৈছোঁ। সেইকাৰণে আমি বহুত আজি সুখী আৰু আনন্দিত হৈছোঁ, সেইকাৰণে আমি শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। আৰু কি কি অনুষ্ঠান আছে শোভাযাত্ৰাৰ? আৰু ইয়াৰ পিছত আমাৰ 1টা বজাৰ পৰা কাৰ্যসূচী আছে, মুকলি সভা তাত অনুষ্ঠিত হ'ব আৰু তাত বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক আছে আৰু সাংস্কৃতিক সন্ধিয়াও আছে। দুপৰীয়া যিটো ছেশ্যন আছে তাতে সাংস্কৃতিক সন্ধিয়াও হ'ব। আমাৰ জাতীয় কলাকৃষ্টি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসকলক নিমন্ত্ৰণ কৰিছোঁ আৰু সেইকাৰণে তাতে আমাৰ সন্ধিয়া বেলাৰ নৃত্য প্ৰদৰ্শন হ'ব।